কথা গীতু কবিতাৰ শিৰোনাম BBC কলনী প্ৰীতি গীতু BBC কলনীৰ পৰা কটন বিশ্ববিদ্যালয় মোৰ দৈনিক যাত্ৰা হয়তো কাৰোবাৰ প্ৰতি থকা এট্ৰাকশ্যন নহ'লে কলেজৰ ক্লাছৰ প্ৰতি থকা এটেনশ্যন নাজানো মই কাৰ বাবে BBC কলনীৰ পৰা যাত্ৰা কৰোঁ উজান বজাৰ মোৰ দৈনিক যাত্ৰাৰ ষ্টপেজ হয়তো তেওঁৰ প্ৰতি থকা ভাল পোৱা নহ'লে অন্য কিবা নাজানো কি হয় তেওঁক দেখাৰ পিছত এট্ৰাকশ্যন নে এটেনশ্যন মাথো এক মুহূৰ্তৰ বাবে হৈ পৰোঁ তেওঁৰ বাবে বিচাৰবিহীন বুলি দেউতাই পায়ে দেখিব তেওঁৰ সৈতে উজান বজাৰৰ গাঁতত বহুদিন ধৰা পৰিছিল দুই একেলগে মোক পায়ে ঘৰত ঘটিছিলে দেউতাই কোন তেওঁ বা তেওঁৰ মোৰ সম্পৰ্কৰ কথা মই ক'ব খোজে ক'ব পৰা নাছিলোঁ হয়তো তেওঁৰ প্ৰতি থকা এট্ৰাকশ্যন বা এটেনশ্যনৰ বাবে কেতিয়াবা দেউতাৰ কোবত পিঠিখনে কয় আৰে ভাই কয় নিদিয় কিয় তেওঁৰ প্ৰতি থকা এট্ৰাকশ্যন বা এটেনশ্যনৰ কথা নাজানো কি হ'ব হয়তো উজান বজাৰৰ মোৰ দৈনিক যাত্ৰাৰ ষ্টপেজ আৰু তেওঁৰ প্ৰতি থকা এট্ৰাকশ্যন বা এটেনশ্যন আৰু BBC কলনীৰ পৰা মোৰ দৈনিক যাত্ৰা কোনোদিনেই কলনী নহয়